close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we. Hello friends, কি খবৰ ভালনে সকলোৰ আশা কৰো সকলোৰে খবৰ নিশ্চয় ভাল। আজি মই আন এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছো। তাত থাকিব মই আজি কেনেকৈ আমৰ আচাৰ বনাও আৰু বনাবটো সকলোৱে জানে, তেও মই ভাবিলো দেখাই দিও ভিডিওটোত মইনো কেনেকৈ বনাও। ফাৰ্স্ট টাইম আজি মই ট্ৰাই কৰি চাম। তেতিয়া হলে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে মই এতিয়া আম আনিবলৈ যাম। আমকিটা চিঙি আনোগে, তাৰ পাছত ঘৰৰে আম যেহেতু তাৰ পাছত মই বনাবলৈ চেষ্টা কৰিম। তেতিয়া হলে আহক ভিডিওটো আৰম্ভ কৰো। ঘৰৰ বস্তুবোৰ মানে নিজে চিঙি পেলাই ভাল লাগে। আমাৰ তেনেকৈ শাক পাচলি কৰিবলৈ মানে বান্দৰৰ কাৰণে নোৱাৰি, তেওঁ আমজোপা আছিলে সেয়ে ভালেই হ'ল বাৰু। আমবোৰ আছে পাতৰ মাজত লুকাই লুকাই আছে। আমি বহুতখিনি খালোঁ। এতিয়া মই ছিঙি লওঁ আম দুটামান ছিঙি আনিলোঁ। এটা আছিলে ভিতৰতে, সেইকাৰণে মই তিনিটাই ফাৰ্ষ্ট বনাই চাওঁ। এনেদৰে কাটিলে সৰহেই হ'ব, বনালেহে অলপমান হৈছে। এতিয়া এইখিনি মই ধুনীয়াকৈ কাটি ল'ম। এইখিনি আমাৰ কটা হৈ গ'ল। এতিয়া মই এইখিনি গেছত অলপ সময় সিজাই ল'ম। ইয়াত মই নিজৰ জোখমতে নিমখখিনি দি লৈছোঁ আৰু এতিয়া এইখিনি মই 15-20 মিনিটমান এনেদৰে গেছতে সিজাই ল'ম। আমখিনি মই গেছৰ পৰা নমাই ল'লোঁ আৰু এতিয়া পানীটো যাবৰ কাৰণে চালনীখনতে মই এইখিনি দিছোঁ, মেলি দিছোঁ। তাৰপাছত ইয়াৰ ৰ'দত মই অলপ সময় হ'লেও মই ইয়াক মেলি থ'ব লাগিব। আমখিনি মই অলপ সময়ৰ কাৰণে ৰ'দত শুকাবলৈ লৈছোঁ। তেতিয়ালৈ মই মছলাখিনি ঠিক কৰি লৈছোঁ। তেতিয়া মছলা কি মই লৈছোঁ সেইখিনি চাই লওঁ আহক। মছলা হিচাপে মই 2 চামুচ সৰিয়হ লৈছোঁ, তাৰপাছত 10টামান শুকান জলকীয়া লৈছোঁ আৰু কেইটামান জালুক লৈছোঁ। আৰু এইফালে 2 চামুচ চফ লৈছোঁ, তাৰপাছত এয়া পাঁচফোৰণ লৈছোঁ 2 চামুচ, এইফালে 1 চামুচ আৰু আধা হালধি লৈছোঁ, তাৰপাছত এইফালে 2 চামুচ জিৰা লৈছোঁ আৰু এইফালে 2 চামুচ মিট মছলা আৰু এইফালে 2 চামুচ লৈছোঁ ধনিয়া পাউডাৰ। আৰু এতিয়া এই গোটেইখিনি মছলা মই একেলগে মিক্সিত মাৰি ল'ম। এইখিনি আমাৰ মছলা ৰেডি হৈ গ'ল। মই নিমখটো অথনি যিহেতুকে আমৰ আচাৰ আমখিনি মই সিজাওঁতে দিছিলোঁৱেই, সেয়েহে মই অলপমান যেতিয়া কেৰাহীত দিম গোটেইখিনি তেতিয়াহে মই আৰু অলপ যদি নিমখ কম হয় তেতিয়া মিক্স কৰিম। এতিয়া এইখিনিত মই নিমখ দিয়া নাই। আঢ়ৈ ঘণ্টামান হ'ল এয়া ধুনীয়াকৈ শুকাই গ'ল আৰু কোমলো হৈছে। এতিয়া এইখিনি ভাজিব পৰাও হৈ গৈছে।
তেলখিনি মই ইয়াতে দি দিছোঁ কেৰাহীখন যিহেতু গৰম হৈছেই তেল মই নিজৰ জোখমতে দিছোঁ কাৰণ আচাৰত তেলটো বেছি হ'লে খাই ভাল লাগে সেয়ে এতিয়া মই ইয়াত দিছোঁ আমৰ টুকুৰাখিনি এইখিনি মই কিছু সময় এনেদৰে তেলত ভাজি ল'ম এনেদৰে ভাজি থাকিলে তেলটো ধুনীয়াকৈ সোমাব সেই মছলাখিনি নিদিয়াৰ আগত মই এনেদৰে কমেও 5 মিনিটমান ভাজি লৈছোঁ আৰু এতিয়া মই ইয়াতে অথনি পিহি লোৱা মছলাখিনি অলপ অলপকৈ দি দিছোঁ যদি প্ৰয়োজন হয় তেতিয়া মই আৰু অলপ ইয়াত যোগ কৰি দিম আৰু যদি নালাগে তেতিয়া মই এইখিনি নিদিওঁ নিমখৰ পৰিমাণটো অলপ কম যেন লাগিছে সেয়ে মই ইয়াতে এইখিনি যোগ কৰি দিছোঁ ভালদৰে মছলাখিনি সোমোৱালৈকে মই এয়া কমেও 20 মিনিটমান এনেদৰে ভাজি ল'ব লাগিব আচাৰখিনি মোৰ প্ৰায় হৈ গ'ল এতিয়া মই এই কেৰাহীটোৰ সৈতে ৰ'দত অলপ সময় এইখিনি ঠাণ্ডা হোৱালৈকে কেৰাহীটোতে মই এনেদৰে বাহিৰত উলিয়াই থৈ দিছোঁ যেতিয়া ঠাণ্ডা হ'ব তেতিয়া মই বটল এটাত ভৰাই ল'ম মই এই বটলটো লৈছোঁ আচাৰখিনি ভৰাবলৈ আচাৰখিনি মই 3 ঘণ্টামানৰ পিছতহে বটলটোত ভৰাইছোঁ যিহেতুকে 3 ঘণ্টামানৰ পাছতহে এইখিনি বহুত ঠাণ্ডা হৈ গৈছে ঠাণ্ডা হ'লে আচলতে ভৰাব লাগে এতিয়া মই অলপ অলপকৈ আচাৰখিনি এনেদৰে বটলটোত ভৰাই লওঁ আৰু এই আচাৰখিনি মই এসপ্তাহ বা 10-15 দিন ৰ'দত ভালদৰে শুকুৱাব লাগিব তাৰ পাছত খাই ভাল লাগিব বহুত এতিয়াও বহুত ধুনীয়া গোন্ধ আহি আছে কিন্তু এটো নিয়মে যে ৰ'দত এসপ্তাহ বা 15-20 দিন এনেদৰে শুকুৱালেহে খাই আচাৰৰ সোৱাদটো বেছি ভাল লাগে খাই গতিকে মই গোটেইখিনি আচাৰ বটলটোত ভৰাই লওঁ Trust, yeah. No, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways. And on. যদিহে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে মোক মৰম দি যাব যাতে মই আৰু আগুৱাই যাব পাৰোঁ আৰু মোৰ এই ভিডিঅ'টো নিজৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই